আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ সকলোৱে মন দি শুনিব। আজিৰ প্ৰথম প্ৰশ্ন, মানুহৰ দেহৰ কোনটো অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? উত্তৰ চকু। ২ নম্বৰ প্ৰশ্ন, মানুহৰ নখবোৰ কিহৰ দ্বাৰা গঠিত হয়? উত্তৰ কেৰাটিন। ৩ নম্বৰ প্ৰশ্ন, কালাপাহাৰে ভাঙি থৈ যোৱা কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণৰ দায়িত্ব কোনে লৈছিল? উত্তৰ মেঘা মোকৰ্দমে। ৪ নম্বৰ প্ৰশ্ন, জামুগুৰিৰ নাগশংকৰ মন্দিৰ কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ চুচানফা। ৫ নম্বৰ প্ৰশ্ন, শিৱৰ ধনুখনৰ নাম কি? উত্তৰ পিনাক। আজিৰ ৬ নম্বৰ প্ৰশ্ন, আন্দামান নিকোবৰ দ্বীপপুঞ্জ কিমানটা দ্বীপৰ সমষ্টি? উত্তৰ ২১৫টা। ৭ নম্বৰ প্ৰশ্ন, স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰথৰ সাৰথি কোন? উত্তৰ মাতলি। আজিৰ ৮ নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং জিলা। আজিৰ ৯ নম্বৰ প্ৰশ্ন, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৰুকালিৰ নামটো কি আছিলে? উত্তৰ লাৰী বুঢ়াগোহাঁই। ১০ নম্বৰ তথা আজিৰ শেষৰ প্ৰশ্ন হ'ল, মোৱামৰীয়াসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? উত্তৰ ৰমাকান্ত বা ৰমানন্দ। যদি মোৰ এই প্ৰশ্নসমূহে আপোনালোকৰ উপকাৰ কৰা বুলি ভাবে তেতিয়াহ'লে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা সাধনা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।